তো বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম মোৰ চেনেললৈ। তো আজি আপোনালোকক দেখাম ইউটিউবত কেনেদৰে ভিডিঅ' আপলোড কৰে আৰু ভিডিঅ' আপলোড কৰাৰ বহুত কিছু নিয়ম আছে, যিটো নিয়মত কৰিলে আপোনাৰ ভিডিঅ'বোৰ ভাইৰেল হোৱাৰ চান্স থাকে। তো দিয়ক মই কেনেদৰে আপোনাৰ আপলোড কৰোঁ। তো চাওক, প্ৰথমতে আপোনাৰ যিটো ইউটিউবত গৈ পেলাই আপোনাৰ চেনেলটো লগ ইন কৰি ল'ব। তাৰপিছত আপোনাৰ আপলোড ভিডিঅ'ত যাব, প্লাছ আইকনটো মাৰিলে আপোনাৰ আপলোড ভিডিঅ' অপশ্যনটো পাব। আপোনাৰ ভিডিঅ'টো চিলেক্ট কৰি ল'ব। মই এইটো চিলেক্ট কৰি লৈছোঁ। নেক্সট কৰিব, তাৰপৰা আপুনি ইয়াত টাইটেল দিব লাগিব আৰু টাইটেলটো আপোনাৰ দিলেই নহ'ব, আপুনি ভাবি ল'ব লাগিব টাইটেলটো আপোনাৰ ভিডিঅ'টো কিহৰ ওপৰত, এইটো ভালকৈ চাই ল'ব লাগিব। মই যিহেতু আপোনাৰ ভিডিঅ' চেনেল ইউটিউব চেনেল কেনেকৈ বনাই মই তাৰ বিষয়ে চাই লৈছোঁ, সেইকাৰণে মই এইটো ভিডিঅ' আপলোড দিছিলোঁ। তো আপোনালোকে চাই ল'ব আপোনালোকৰ টপিকটো কি হয়। তো এইখিনি ক'ত পায় মই আপোনাক জনাই আছোঁ যে নামটো আপুনি ক'ত বিচাৰিব, বা মই দেখাই আছোঁ আপোনাক। এইখিনি আপোনাৰ মই নোটত কপি কৰি থোৱা আছে, আপোনাৰ নোট কৰি থৈছোঁ মই। এইখিনি আচলতে মই ইউটিউবতে পাইছোঁ। তো কেনেকৈ পোৱা যায় আপুনি চাওক, ইউটিউবত যাব। তো আপুনি ভিডিঅ'টো কিহৰ ওপৰত বনাইছে আপুনি চাৰ্চ কৰিব। তো মই বনাইছিলোঁ আপোনাৰ ইউটিউব চেনেল কিদৰে খোলা হয়, তো মই চাৰ্চ কৰি লৈছিলোঁ। খোলাৰ লগে লগে আপুনি বহুত ধৰণৰ পাব অপশ্যন, চাৰ্চ কৰা মানুহে কি কি চাৰ্চ কৰিছে। এইটো আপুনি এটা স্ক্ৰীনশ্বট লৈ ল'ব। তো মই দেখাই দিছোঁ, আপোনাৰ স্ক্ৰীনশ্বট এটা লৈ আপুনি অসমীয়াটো কৰি চাব ফাৰ্ষ্ট, তেতিয়া আপোনাৰ ওলাব। মই যিহেতু অসমীয়াত ভিডিঅ' বনাইছোঁ, সেইবাবে মই অসমীয়াতে চাৰ্চ কৰি চাইছোঁ যে কি মানুহে চাৰ্চ কৰে, সেইখিনি মই চাই লৈছোঁ। তো সেইখিনি বস্তুৱে মই ইয়াত নোট কৰি লৈছোঁ। এতিয়া ইয়াৰ পৰা মই আপোনাৰ যিহেতু মই হাউ টু ক্ৰিয়েট এই ইউটিউব চেনেল, মই এইটো নাম দিম যিহেতু, সেইবাবে মই লৈ লৈছোঁ কপি কৰি পেলাই। তো ইয়াত এটা কথা আছে, আপোনাৰ ভিডিঅ'টো দিয়াৰ আগতে আপুনি প্ৰত্যেকটো স্পেচৰ মাজত যিটো আপোনাৰ ৱৰ্ড দিব, ফাৰ্ষ্ট ৱৰ্ডটো আপোনাৰ কেপিটেল হ'ব লাগে, সেইটো ভাল হয়। মই এতিয়া কেপিটেল কৰি লৈছোঁ। শব্দৰ ভিতৰত লিখিব পাৰে, যিহেতু মোৰ লিখি হৈ গ'ল। তাৰপৰা এতিয়া আপোনাৰ ছেকেণ্ড কাম হৈছে, আপুনি যিটো টাইটেল লিখিলে সেই টাইটেলটো গোটেইটো আপুনি কপি কৰিব। কপি কৰি লৈ ডিছক্ৰিপশ্যনত গৈ এইটো পেষ্ট কৰিব প্ৰথম। তাৰপিছত আপুনি যিখিনি ৱৰ্ড মই যে কৈছিলোঁ আপোনাক কালেক্ট কৰিছিলোঁ মই ইউটিউবৰ পৰা, এইখিনি বহুতখিনি ৱৰ্ড আছে ইয়াত। যিখিনি আপোনাৰ কি ৱৰ্ড বুলি কয় সেইখিনি দিলেহে আপোনাৰ ভিডিঅ'টো ভাইৰেল হোৱাৰ চান্স থাকে। তো গোটেইখিনি কি ৱৰ্ড মই কপি কৰি থৈছোঁ, অলৰেডি বনাই থৈছোঁ। সেইখিনি মই কপি কৰি ইয়াৰ পৰা গোটেইখিনি কপি কৰি মই ডিছক্ৰিপশ্যনত ইয়াত পেষ্ট কৰি দিম। তো এইখিনিত মোৰ কাম হৈ গৈছে। চাওক বহুত লম্বা হৈছে। হেছটেগখিনি দিব, হেছটেগখিনি মই বনাই লৈছিলোঁ, মই নোটতে গোটেইখিনি বনাই লৈছিলোঁ। কাৰণ গোটেইখিনি দেখাব গ'লে আপোনাৰ ভিডিঅ'টো বহুত লম্বা হৈ যায়। তো 23 কৰি লৈছোঁ, মই 22 মাৰিছিলোঁ। আকৌ এবাৰ চাই লৈছোঁ মই। ইয়াত আপুনি এতিয়া ভিডিঅ'টো আনলিষ্টেডত ৰাখিব, যিটো আপুনি পাব্লিক নকৰিব। প্ৰথম আনলিষ্টেডত ৰাখিব, তাৰপৰা আপুনি ভিডিঅ'টো আপলোড কৰি দিব। এতিয়া আপোনাৰ ভিডিঅ'টো আপলোড হৈ আছে। তো আপুনি চাব পাৰে কিমান গৈ আছে। তো প্ৰথম আপোনাৰ প্ৰচেচিং হয়, তাৰপিছত ভিডিঅ'টো আপলোড হয়।
আমি কিৱৰ্ডখিনি সেইকাৰণে দিয়া হয় যাতে মানে প্ৰচেছিঙৰ সময়তে আপোনাৰ ভিডিঅ'টো ইউটিউবে ক'ত ৰিকমেণ্ড কৰিব তাৰ বাবে আপোনাৰ এই কিৱৰ্ডখিনি লোৱা হয় দিয়া হয় এতিয়া ইউটিউবে বুজি পায় যে এইখিনি ভিডিঅ' আপুনি কোনে চাব পাৰে কোনখিনি পাব্লিকক দেখাব সেইকাৰণে কিৱৰ্ডখিনি দিয়া প্ৰয়োজন এতিয়া মোৰ ভিডিঅ'টো আপোনাৰ আপলোড হৈ গৈছে এতিয়া মই YT Studio খুলিছোঁ আপোনাৰ এইটো YT Studio গৈ পেলাই খুলিছোঁ তাৰপৰা ইয়াত মই আপোনাৰ থাম্বনেইলটো চেঞ্জ কৰি লৈছোঁ থাম্বনেইলটা মই যেটো বনাই থৈছোঁ থাম্বনেইলটো বহোৱাৰ পিছত আপোনাৰ আৰু এটা মেইন কাম আছে মেইন কামটো আপোনাৰ তললৈ আহিব মোৰ অপশ্যনত যাব তাত ক্লিক কৰিব তাৰ এড টেক্সট এড টেগ কিটা বহুত প্ৰয়োজনীয় বস্তু আৰু টেগ কিটা ক'ত পাব টেগ কিটা হ'ল আপোনাৰ মই নোটত যিখিনি দিছিলোঁ আপোনাৰ ডেসক্ৰিপচনত সেইখিনিয়ে টেগ হয় এই টেগখিনি আপুনি এটা এটাকৈ যিখিনি প্ৰয়োজনীয় হয় আপুনি গোটেইখিনি তাত ভৰাব লাগিব তো মই যিটা প্ৰয়োজনীয় হয় টেগ মই জানো যে এটা টেগ সাৰ্চ কৰিব পাৰে এইকিটা আমি মই ইয়াৰ পৰা ডাইৰেক্ট কাট কৰিছোঁ কাৰণ আপোনাৰ কপি কৰিলে আপোনাৰ খেলিমেলি হ'ব পাৰে সেইকাৰণে কাট কৰিব কাট কৰি ইয়াত পেষ্ট কৰিব তাৰ আগতে আপোনাৰ টেগ কিটা আপোনাৰ চেনেলৰ নামকিটা এবাৰ ভৰাই ল'ব দুই তিনিবাৰ আপুনি টেগখিনি আপোনাৰ চেনেলৰ নামটো দিব তাৰ পিছতে বাকিখিনি পেষ্ট কৰিব তো মই প্ৰথমতে মোৰ চেনেলৰ নামটো দি লৈছোঁ তাৰ পিছত মই আপোনাৰ ইয়াত পেজ কপি কৰা কিটা পেষ্ট কৰিম আপুনি এটা এটাকৈ যিমানখিনি পাৰে আপোনাৰ যিখিনি দেখিছে এইকিটা মানে সাৰ্চ কৰিব পাৰে এই বস্তুখিনি আপুনি তাৰপা কপি কৰি ইয়াত পেষ্ট কৰিব আপোনাক মই দেখাই দিছোঁ তো মোৰ টেগখিনি ভৰাই হৈ গৈছে এতিয়া আপোনাৰ নেক্সট এতিয়া আপুনি ভিডিঅ'টো আনলিষ্টেডৰ পাব্লিক কৰিব এতিয়া আপুনি মানে ভিডিঅ'টো পাব্লিক কৰিব পাব্লিক কৰি আপুনি সেভ কৰিব আৰু এতিয়া আপোনাৰ ভিডিঅ'টো আপলোড হৈ গৈছে তো আপুনি ভিডিঅ'টো চাব পাৰে এতিয়া যে আপোনাৰ ভিডিঅ'টো কেনেদৰে শ্ব' কৰে তো এয়া চাওক ভিডিঅ' আপলোড হৈ গ'ল তো আজিলৈ ভিডিঅ'টো ইমানতে এৰিছোঁ তো নেক্সটত মই আপোনাৰ ইউটিউবৰ বিষয়ে আৰু মই যিমানখিনি পাৰোঁ মই জনাম তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব